কি নাজানো আমি যোগাযোগ কৰি আমি আমাক উলিয়াই দিবই লাগিব আমাক ক'ত আছে আমি এইবোৰ একো নাজানো আমি ঘৰত থকা মানুহ আমি একো নাজানো যিহেতু আমাক ক'ত আছে আনি দিবই লাগিব আমি বেছি ক'ব নোৱাৰোঁ আমাক কেনেকুৱা লাগিছে আমি ক'ব পৰা নাই যোৱাৰ পৰা আজি দেখা পাবলৈ নাই আজি 16 চনতে যোৱা থাকিলে আমি কেনেকৈ আমি নিয়ম নীতি কৰিম আমি শুনিছোঁ এতিয়া দেখা পাব লাগিব আমি ডেড বডি আমাৰ ঘৰত দিবহি লাগিব আমাৰ য'তে নাথাকোঁ আমাৰ ডেড বডি ঘৰত লাগিব মই আমাক হাত বৈ ধৰিছোঁ আমি আপোনাক ছাৰ আপুনি য'তেই থাকক আমাক জেগাত আমাৰ ভাইটি ঘৰত ঘূৰাই দিবহি লাগিব আমাক ক'ত পৰি আছে আমাক আজি জেগাত আমাৰ ঘৰত ঘূৰাই দিয়কগৈ আমাৰ ভাইটি ভাইটি হয় এজন যিজন নিউজত পাইছোঁ মানে আজি নামটো কিন্তু অলপ গণ্ডগোল হৈছে চৰেও দিছে তাত চৰেনৰ বগীয়া জ্বৰ দুচিন্ত মান হয় গতিকে পৰেশবুঢ়া ডাঙৰীয়া মই নিজৰ ককাকে কৈছোঁ যে আজি মোৰ প্ৰেক্ষাগৃহত বৰ দুখৰ কথা যে মোৰ মা দেউতা অৱস্থা বৰ ভাল নহয় তেখেতৰ কাৰণে মানে চিন্তা কৰি মানে খোৱা বোৱাও এৰি দিলে আগৰ পৰা এতিয়া নহয় বৰ্তমান তেখেতৰ আমাৰ ডেড বডিটো লাগে পৰেশবুঢ়া ছাৰ ডাঙৰীয়া অনুৰোধ কৰিছোঁ মই কাটৰ কৰিছোঁ আপোনালোকৰ সংগঠন ফালৰ পৰা যে আমাৰ ভাইটিক যাতে আমি আজি মৰাৰ ডেড বডিটো হ'লেও চাবলৈ মানে আমাৰ মা দেউতাহঁতে ককাই ভাই বাই ভনী ভতিজা কোন কেনেকৈ আছে গাঁও জ্ঞাতি সকলোৱে বিচাৰিছে আজি আমাৰ ঘৰত বহুতখিনি মানুহ আগবাঢ়িও আহিছে গতিকেলৈ পৰেশবুঢ়া ডাঙৰীয়া ছাৰ মই কাটৰ আৰু এবাৰ অনুৰোধ কৰিছোঁ যে মোৰ ভাইটিৰ নামটো দুচিন্ত মৰাণহে হ'ব লাগে একচুৱেলি অচিন্ত বুলি দিছে এইটো যাতে সম্পূৰ্ণ ভালকৈ দিয়ে বুলি মই আপোনালোকক অনুৰোধ কৰিছোঁ আৰু পুনৰবাৰ মোক বিশেষ ক'বলগীয়া নাই মুঠতে মই ক'বলগীয়া এইটোৱে আৰু যে মোৰ ভাইটিক ডেড বডিটো মোক আপোনালোকৰ ফালৰ পৰা কোনো পধ্যে আনি মোক মা দেউতাৰ আগত মা দেউতাই যাতে চাবলৈ পায় সেইটোৱে মই অনুৰোধ কৰিলোঁ